Hello guys, welcome back to our YouTube channel. বহুত নমন অন্য এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছো। আজি আমি এঠাইলৈ গৈ আছো। কলৈ যাওঁ গৈ দেখুৱাম বাৰু। আমি আজি শিৱসাগৰলৈ গৈ আছো। এটৰালি আপোনালোকে আমাৰ আগৰ ব্লগত দেখিছে চাগে। শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ নাম হয়তো আপোনালোকে শুনিছে। ডিজিটেল মন্দিৰ ৰূপে জনা যায়। অগ্নিনাভ শিৱ বাবা মন্দিৰ তালৈকে গৈ আছো আজি আমি। এতিয়া বতৰো প্ৰতিকূল বতৰ, খুব বৰষুণ দিছে। আমি চাগে ক'বালৈ ওলাই গ'লে বৰষুণ দিয়ে। আমি অগ্নিনাভ মন্দিৰলৈ প্ৰথমবাৰ গৈছো। আমি যিহেতু গৈ পোৱা নাই তালৈ, নেজানো তাত কেনেকৈ কি কৰিব লাগে। তাত কি দেখুৱাব পাৰোঁ নেজানো, পৰিৱেশ কেনেকুৱা। হয়তো ভিৰো হ'ব পাৰে যিহেতু শাওণ মাহ। বৰ্তমান আমি টিংখাং পাইছোঁ। আমি এতিয়া মৰাণ পাৰ হৈ কি পাইছোঁ, এইখিনি গড়মূৰ পাইছোঁ। গৈ আছোঁ আমি এতিয়া, অলপ ৰখিছোঁ। বেটাই চিপছ খাম কৈছে। ভাগিনে চিপছ পাই ফ্ৰুটি দেখিছে, তাইৰ মুখত হাঁহি ওলাই গৈছে। এই বাটত বিশেষ ভিডিঅ' গৈ যোৱা নাই, একেবাৰে মন্দিৰলৈ গৈ দেখুৱাম বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। সাজি ল'বলৈ যাকৈ সপোনৰ এই পৃথিৱী এখন, জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন, গানৰে গুঞ্জন আলোড়ন বুকুতে। মন্দিৰ পালোঁ আমি। যিহেতু গাড়ী বহুত দূৰত পাৰ্কিং কৰিব লগা হ'ল, সেইবাবে আমি খোজেৰে এনেদৰে মন্দিৰলৈ গ'লোঁ। মানুহৰ নাই জ্বলাবলৈ আমি ধূপ চাকি লৈ লৈছোঁ দাদাৰ পৰা। চাকি জ্বলালোঁ বাবাৰ আশীৰ্বাদ ল'বলৈ, বাবাৰ দৰ্শন কৰিবলৈ। মানুহৰ ভিৰ, লাইন লাগি আছে। ইয়াত খুব ভিৰ। আমি চাকি জ্বলাই এতিয়া নাজিৰাৰ ৰেষ্টুৰেণ্টখনত খাবলৈ বহিছোঁ। ব্ৰেকফাষ্টটো কৰি লওঁ। যিহেতু শিৱসাগৰ আহিছোঁ, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ নোচোৱাকৈনো কেনেকৈ যাওঁ। ভিডিঅ'টো যিহেতু ভাগিনৰ ছামাৰ ভেকেশ্যনতে কৰিছিলোঁ, নেজানো ভিডিঅ'টো আপোনালোকে কেতিয়া চাইছে। ভিডিঅ'টো এডিট কৰি কেতিয়া দিব পাৰোঁ নেজানো, চাই থাকক শেষলৈকে। এনেদৰে গৈ থাকোঁতে যে শিৱদৌলৰ ভিউটো কি ভাল লাগে। আমি কাৰ পাৰ্কিং কৰি তাৰপৰা মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। মন্দিৰলৈ আহিছোঁ। পুখুৰী পাৰত আহিছোঁ। সাজি ল'বলৈ যাকৈ সপোনৰ এই পৃথিৱী এখন, জুখি চাবলৈ। এনেদৰে পুখুৰীত আমি মাছ কাছ দেখিলোঁ বাৰু। বহুত ডাঙৰ ডাঙৰ মাছ কাছ এইবোৰ আমি ভাগিনটোকো দেখুৱালোঁ। সি যিহেতু শিৱসাগৰলৈ প্ৰথম আহিছে। তাৰপাছত আমি তলাতল ঘৰ চাবলৈ ওলাই গ'লোঁ। সাজি ল'বলৈ যাকৈ সপোনৰ এই পৃথিৱী এখন, জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন, গানৰে গুঞ্জন
সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন যিহেতু বহুত গৰম তথাপিও আমি ইমান দূৰৰ পৰা যোৱাৰ বাবে চাই আহিব মন গ'ল আমাৰো। তাৰপিছত আমি ৰংঘৰলৈ গ'লোঁ। ৰংঘৰত এইদৰে অনলাইন টিকেট কৰি আমি ভিতৰত কিছু দেৰি থাকি আকৌ গাড়ীত আহিলোঁ। কেনেকুৱা লাগিলে ৰিয়ান? ভাল লাগিলে। ভাল লাগিলে? আমাৰ কিন্তু বহুত গৰম লাগিলে। গৰম লাগিলে নে তোমাৰ? গৰম নাই লগা? আমি গৰমত একদম চচ। এতিয়া আমি ঘৰলৈ যাওঁ, লাঞ্চটো কৰি লওঁ। সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন আমি লাঞ্চ কৰি ঘৰলৈ আহিলোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। বাই বাই ফ্ৰেণ্ডছ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব।